নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক কুশলে আছে। মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ দীপক মোটিভেটৰ এই চেনেলটোত। এতিয়ালৈকে যদি আপুনি এই চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। বহুদিন হ'ল কোনো ভিডিঅ' আপলোড কৰা নাই, যিহেতু কৰোণাৰ বাবে সভা সমিতিবোৰ বন্ধ আছে, কোনো মহাবিদ্যালয়ত তেনেকৈ যোৱা হোৱা নাই, গতিকে সেই ভিডিঅ'সমূহ আপলোড কৰিব পৰা নাই। কিন্তু নেদেখাজনৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ আপুনি যাতে কুশলে থাকক, লক্ষ্যস্থানত যাতে আপোনালোকে উপনীত হওক, নিজে যি লক্ষ্য আপোনালোকে নিৰ্ধাৰণ কৰিছে। আজি এটা সৰু সাধু লৈ আহিছোঁ আপোনালোকৰ বাবে। আশা কৰিছোঁ এই সাধুৱে আপোনালোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। এগৰাকী কৃষক আছিল এখন গাঁৱত, আৰু তেওঁৰ এটা গাধ আছিল। সেই কৃষকগৰাকী গাধটোৰ সৈতে পথাৰৰ মাজেৰে গৈ আছিল। দুৰ্ভাগ্যবশতঃ সেই গাধটো এটা প্ৰকাণ্ড গাঁতত সোমাই পৰিল। কৃষকজনে হাজাৰবাৰ চেষ্টা কৰিলে গাধটোক তুলি অনাৰ বাবে, কিন্তু কোনো ধৰণে তেওঁ সফল নহ'ল। উপায়বিহীন হ'ল কৃষকগৰাকী। কৃষকে ভাবিলে যে অতি মৰমত ডাঙৰ দীঘল কৰা গাধটো, অতি আপোন আছিল গাধটো, গতিকে তাক যদি তেনেকৈ থৈ দিয়া যায় তেনেহ'লে সি ভোকত হয়তো মৰিব, আৰু এক প্ৰকাৰৰ যি মৃত্যু হ'ব, যথেষ্ট যন্ত্ৰণাদায়ক, যন্ত্ৰণাকাতৰ মৃত্যু হ'ব। গতিকে ইয়াক মৃত্যুৰ মুখত এনেকৈ পেলাই থৈ যাব নোৱাৰি। ইয়াক মই জীৱনতে সমাধিস্থ কৰি দিওঁ, যাতে এটা সহজ, তুলনামূলকভাৱে সহজ মৃত্যু পায়। গতিকে ওচৰৰ পৰা অকণকৈ মাটি বিচাৰি আনি কৃষকগৰাকীয়ে সেই গাধ থকা গাঁতটোত দিলে, ভৰাবলৈ আৰম্ভ কৰিলে। যেতিয়া মাটি অকণ গাধৰ পিঠিত পৰে, গাধই জোকাৰি দিয়ে গাটো, আৰু মাটিখিনি তলত পৰে। এনেকৈ বহু সময় সেই মাটি দিয়াৰ পিছত লাহে লাহে দেখা গ'ল যে গাধটো আচলতে মাটি যি ভৰাইছিল বা মাটি পুতিছিল, তাৰ সহায়ত সি ওপৰলৈ উঠি আহিল, আৰু এটা সময়ত সি বাহিৰলৈ জাপ দিবলৈ সক্ষম হ'ল। কৃষকজনে মহা সন্তোষ পালে। গতিকে বন্ধুসকল, এই কাহিনীৰ পৰা এটাই কথা স্পষ্ট, যে জীৱনত এনেকুৱা মুহূৰ্ত আহে আমাৰ তাত, আমি ভাবোঁ যে আমি সমাধিস্থ হৈ গৈছোঁ, আমাৰ সকলো শেষ, ইয়াৰ পৰা আমি আৰু পৰিত্ৰাণ পাব নোৱাৰোঁ। কিন্তু তাতেই আচলতে আমি যদি চাওঁ, তাতেই অপৰচুনিটি থাকে, তাতেই সুযোগ থাকে। সেই সুযোগ আপোনালোকে গ্ৰহণ কৰিব লাগিব। নিজৰ মন মস্তিষ্কক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব, নতুন উৎসাহেৰে আগবাঢ়িব লাগিব, কাৰণ শেষ মানেতো শেষ নহয়। আৰু এখন চিনেমাৰ খুব সুন্দৰ এটা ডায়লগ আছে, সংলাপ আছে হিন্দী চিনেমাৰ, যে जब तक किसी स्टोरी का एंडिंग हैप्पी नहीं होता, तब तक वो स्टोरी का এণ্ডিং নেহি হতা। গতিকে জীৱনত এনে যথেষ্ট কঠিন মুহূৰ্ত থাকিব, সকলো শেষ যেন লাগিব, কিন্তু তাতেই ক'ৰবাত নহয় ক'ৰবাত অকণমান আশাৰ বতৰা থাকিব, আশাৰ অকণমান সূৰুজৰ পোহৰ থাকিব, আৰু সেই পোহৰকে আপুনি সাৰথি কৰি জীৱন বাটত আগবাঢ়ি যাব লাগিব। আশা কৰোঁ পুনৰবাৰ যে আপোনালোকৰ যি লক্ষ্য আছে, সেই লক্ষ্য স্থানত আপোনালোক উপনীত হওক, সুখ সন্তোষৰে থাকক, মৰম বিলাই দিয়ক, আৰু সুখবোৰ বিলাই দিয়ক। দেখিব দুগুণে বাঢ়িব, তিনিগুণে বাঢ়িব, সেই সুখৰ ভাগ কম হৈ নাযায়। পৃথিৱীখন সুন্দৰ হওক, আপোনাৰ ঘৰখন সুন্দৰ হওক, আপোনাৰ মনটো সুন্দৰ হওক। মই দীপক শৰ্মাই বিদায় লৈছোঁ। পুনৰ এনেধৰণৰ মটিভেশ্যনেল ষ্টৰীৰে আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।